खुलुमबाय स्टुडियो आं रबिन बसुमतारी बिटिआर ओनसोलनि मोनफ्रोमबो बियाबाव धोरोम बासियालासेनो इउपिपिएल दोलोआ थाद'नाय गैयै गावबागाव धोरोमनि मन्दिर गिर्जा आरो थानसालिफोरखौ फोसाबनानै लानो एबा लुखांनानै लानो थाखाय आलारि सोरां बिथांखिनि गेजेरजों 2 लाख रांनि चेक राननाय हाबाफारि मावफुंगासिनो दं। थिग बेबादिनो 13 नं सिडली बियाबनि इएम सायखं बसुमतारीखौबो धोरोम बासियालासेनो गावनि बियाबाव थाद'नाय गैयै चेक राननायखौ नुनो मोननाय जादों। बेफोरनो जाबाय बामनगाव बाप्टिस्ट गिर्जायाव 2 लाख रांनि चेक, बामनगाव ख्रिस्टान रिभाइवेल चर्च थामहिनबा सीआरसीआव 2 लाख रांनि चेक, खुमगुरि दिफु आन्चलिक बाथौ मन्दिराव 2 लाख रांनि चेक आरो दिनै बेंटलाव मुस्लिम धोरोमनि मस्जिदाव 2 लाख रांनि चेकखौ थांनानै गथायहैदों इएम सायखं बसुमतारी बिथाङा। मुलाम्फागिरिफोरा 2 लाख रांनि चेकखौ मोननो हानानै गोजोननायजों बिटिआर सरकारखौ साबायखर बावहरनानै बुंदों दि सिगांनि बिपिएफ सरकारनि समाव जोङो बेफोरबायदि आसनिफोरखौ मोननो हायाखैमोन होननानै फोरमायो मुलाम्फा मोनगिरि बिथांमोनहा। जोबोद गोजोनथाव बे जोंनि बिटिआरनि मोनसे आसनि आलारि सोरां मन्दिर मस्जिद गिर्जायाव गासै धर्मनिखौ लानानै बे होनाय मोनसे आसनि आरो बियो जोबोद बाख्नायजाथाव आसनि आरो बे आसनिखौ लानानै रायजो राजाया जोबोद गोजोननाय मोनदों आरो जोंनि मानगोनां बिटिआरनि चिफखौ बाख्नायदों। जोबोद गोजोननाय मोनदों जे बेनि गेजेरजों जोङो दिनै बुजिनो हादों जोंनि ओनसोलाव दिनै रायजो राजाफ्रा खौसेयै आरो गोजोनै थानो लुबैदों जों बेखौ मिथिनो हादों। साबसिन मैया बारग'नायनिफ्राय 6 जन बेल मोनबाय दा बेनि बेलायाव नोंथांमोननि सरकार আমি এই অঞ্চলত মানে 5-6-7 গাঁও আছো আমি এই বেংটল মসজিদটা মানে আঞ্চলিক মসজিদ বেংটল জামে মসজিদ কিন্তু আঞ্চলিক হিসাবে হলো মানে দুর্গাপুর অলপ মানুষ আছে কানিপুরের অলপ মানুষ আছে বেংটল রিলিফ ক্যাম্পের অলপ মানুষ আছে আৰু বেংটল বজারের 2-3 ঘর আছে আৰু বেংটল বাজারের পশ্চিম ফালে এরকম আমি 4-5 ঘর মান আছো আর তো মোটামুটি 50-60-70 ঘর মান আমি সমাজখন পরিচালনা করি আছো কিন্তু মানুহখিনি কিন্তু খুব গরিব মানুষ এই সমাজখন বিরাট গরিব মানুষ আৰু মই নিজে এতে ইমামতি কৰি আছো এই মসজিদখনত আজি 17 বছৰে এই মসজিদ প্ৰাংগণত আমি কেতিয়াও এনেকা ৰাজনৈতিক দলৰ মানুহ আহি এই মসজিদৰ বিষয়লৈ কিবা মানে উন্নতিৰ বিষয়লৈ এটা আলোচনা যে কৰিছে আমি চকুতে কেতিয়াও দেখা নাই। আমি ভয়হে খাব লগা হৈছে এই মসজিদত কেতিয়াবা মানে বিপদ কৰাৰ অৱস্থাত আমি এই মসজিদত বহুত ভয় খাই নামাজ পঢ়িছো মানে আতংক হৈ কিন্তু এতিয়া এই ভয় ভাৱটো নাই একদম শান্তি। আজি 4 বছৰ 4.5 বছৰ পাৰ হ'ব লাগিছে কিন্তু ইয়াত শান্তিৰে আমি ইয়াতে মসজিদত নামাজ পৰিচালনা কৰি আছো নামাজ পঢ়ি আছো আৰু এই যে আমি যে 2 লাখ টাকাৰ চেক পাইছো যে আমি বিরাট মানে অন্তৰৰ পৰা আমি খুশি আমি মানে সুখী হৈছো এই বেংটল এলেকাৰ যিমান ৰাইজ আৰু বিশেষ কৰি আমাৰ বেংটল সমাজবাসী মানে এই চেকটো পোৱাৰ কাৰণে আমি বিৰাট আনন্দিত হৈছো আৰু মোৰ তৰফৰ পৰা মই কৈ আছো মোৰ সমাজত মানে যিখিনি জনসাধাৰণ আছে আৰু কি মা ভণ্টি যুৱক যুৱতী যিমান আছে এই সমাজৰ যিমান সদস্য আছে সকলো সদস্যই মানে এই চেকটো পোৱাৰ কাৰণে বিৰাট শান্তি পাইছে আৰু এই চেকটো পাই আমি এটা শুদ্ধ কাম এটা ভাল কাম এই মসজিদৰ মানে পিনৱাল হিচাপে আৰম্ভণীয় হিচাপে আমি কামটো যাতে কৰিব পাৰো মানে এটো আমি চেষ্টা কৰিম আৰু দ্বিতীয়তে আমাৰ ইএম ছাৰে ইমান যে নম্ৰ ইমান যে ভাল এই অল বিটিআৰৰ ভিতৰত তেখেতৰ নিচিনা মানুহ মই দেখা নাই আৰু কি কিন্তু খুব ভাল তেখেতে আশা দিছে আৰু আমিও আশা কৰিছো ইয়াতকৈ আৰু ডাঙৰ মানে আঁচনিটো আমি পাবৰ কাৰণে সক্ষম হ'ম বুলি এই বিটিআৰ চৰকাৰক আমি ধন্যবাদ দিছো।